নমস্কাৰ, মই বীৰেন। বৰ্তমান মই এটা টপিক লৈ আহিছোঁ, যিটো টপিক হৈছে মহাকুম্ভ। মহাকুম্ভ আমি কেলেই পালন কৰোঁ, ইয়াৰ উদ্দেশ্য কি, মানুহ ইমান কোটি কোটি মানুহ কেলেই যায় তাত আৰু কি পায় তাত। এইটো আচলতে সমুদ্ৰ মন্থন কৰিছিলে দেৱ দানৱ মিলি, আৰু সেই দেৱ দানৱ মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিলে বহুখিনি বস্তু উৎপন্ন হৈছিলে, আৰু তেতিয়া অমৃত উৎপন্ন হৈছিলে। 12 দিন সময় অতিক্ৰম কৰাৰ পিছত 12টা দিন সিহঁতে সমুদ্ৰ মন্থন কৰিছিলে, তেতিয়া অমৃত উৎপন্ন হৈছিলে। আৰু অমৃতটো 4টা জেগাত, মানে এক বিন্দু কৰি 4টা জেগাত পৰিছিলে, আৰু সেই 4টা জেগাই তীৰ্থৰ স্থান হৈ গৈছিলে। মানুহ তাত গৈ স্নান কৰিলে নিজৰ পাপখিনি বা নিজৰ যিটো পাপখিনি মুক্ত কৰে বা পবিত্ৰ, নিজৰ দেহ পবিত্ৰ কৰিব যায়, তেনেকা আৰু। তেতিয়াৰ পৰা কুম্ভ, অৰ্ধকুম্ভ বা মহাকুম্ভ পালন হৈ আহিছে। জেগাখিনি মই জনাই দি আছোঁ। উজ্জৈন 1 নম্বৰত, 2 নম্বৰত হৈছে নাছিক, 3 নম্বৰত হৈছে হৰিদ্বাৰ, আৰু 4 নম্বৰত হৈছে প্ৰয়াগৰাজ। আৰু এইবাৰ 2025 বৰ্ষৰ জানুৱাৰী মাহত যিটো আৰম্ভ হৈছে, সেইটো প্ৰয়াগৰাজত আৰম্ভ হৈছে। আৰু প্ৰয়াগৰাজ বৰ্তমান যিটো আৰম্ভ হৈছে, এইটো 144 বছৰৰ পিছত আৰম্ভ হৈছে। কেনেকৈ হৈছে মই কৈ আছোঁ। কুম্ভ 3 প্ৰকাৰৰ। কুম্ভ হৈছে অৰ্ধকুম্ভ প্ৰথমতে, পূৰ্ণ কুম্ভ আৰু মহাকুম্ভ। অৰ্ধকুম্ভ হৈছে 6 বছৰ অন্তে হয়, আৰু পূৰ্ণ কুম্ভ হৈছে 12 বছৰ মূৰে এবাৰ কুম্ভ হয়। আৰু পূৰ্ণ কুম্ভই যেতিয়া 12 বাৰ অতিক্ৰম কৰি যায়, তেতিয়া সেই বস্তুটো মহাকুম্ভ হয়। যেনেকৈ আপুনি কিবা কলেজ বা যিকোনো বস্তুত আপুনি চেলিব্ৰেট কৰে, বা এটা প্ৰতিষ্ঠানত আপুনি বছৰ পালন কৰাৰ পিছত চিলভাৰ জুবলি, গল্ডেন জুবলি, তেনেকৈ নাম দিয়ে ন। তেনেকৈ এই প্ৰকাৰৰ মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। সেইটোকে ইয়াত মহাকুম্ভ বুলি কয়। 144 বছৰ পিছত আহিছে। কিমান আমি সৌভাগ্যৱান। আমাৰ এই পিঢ়িটো, আমাৰ এই যিটো প্ৰজন্মটো কিমান সৌভাগ্যৱান। মহাকুম্ভ আমাৰ সময়তে হৈ আছে, হয় নাই? তো এই 144 বছৰ যিটো পিছত হৈছে, লগতে মহাকুম্ভত আপুনি স্নান কৰিলে আপুনি কি পায়? 1000 বাৰ আপুনি যদি অশ্বমেধ যজ্ঞ কৰে, মানে ৰামে যিটো অশ্বমেধ যজ্ঞ কৰিছিলে, তেনেকুৱা যদি 1000 বাৰ কৰে, আৰু লগতে 100 বাৰ যদি আপুনি বাজপেয়ী যজ্ঞ কৰে, আৰু লগত আপুনি যদি 1 লাখ বাৰ পৃথিৱী ভ্ৰমণো কৰে, চাৰিওফালে পৃথিৱী প্ৰদক্ষিণ কৰে, আৰু সেই কৰ্মকেইটা কৰাৰ পিছত যিটো পুণ্য বা আপুনি ফল প্ৰাপ্তি কৰিব, সেই ফল প্ৰাপ্তিটো আপুনি প্ৰয়াগৰাজত বৰ্তমান যিটো মহাকুম্ভ হৈ আছে, তাত স্নান কৰিলে আপুনি সেই পুণ্য বা ফলটো আপুনি পাব। তো গতিকে কিমান লাভদায়ক। কুম্ভ মেলাত আপুনি যদি স্নান কৰে, সকলোৰে বাবে সৌভাগ্য নহয়। আপুনি যিমানে প্লেন কৰক, আপোনাৰ যদি কৰ্মত নাথাকে, আপুনি তাত যাব নোৱাৰা হয়। বহুতে এই সময়ত চাই আছে, টিভিত চাই আছে, বহুত আগৰ পৰাই জানে যে কুম্ভ মেলা হ'ব, কিন্তু যাব নোৱাৰে। কিবা কৰ্মৰ কাম কৰাৰ অসুবিধা হয়, কিছুমান ঘৰৰ অসুবিধা, কিছুমান পইচাৰ অসুবিধা। সেই সুবিধাটো সকলোৰে বাবে নহয়। চবৰে ভাগ্যটো বেলেগ, কৰ্ম বেলেগ, ৰাস্তা বেলেগ। তো গতিকে আমি ইচ্ছা কৰিলে যাব পৰা নাই, কাৰণ এইটো এটা লং প্ৰচেছ। আৰু কুম্ভ মেলাত যোনে যাব, যদি যায়, তাহাঁতৰ কাৰণে কৈ দি আছোঁ যে পাৰ্চনেল যদি গাড়ী লৈ গৈ আছে আপুনি, তেনেহ'লে কুম্ভ মেলা প্ৰয়াগৰাজৰ যিটো চহৰ, সেই চহৰৰ পৰা 10 কিলোমিটাৰ আঁতৰত গাড়ী ৰাখি পাৰ্চনেল গাড়ীটো বেলেগ জেগাত ৰাখিব লাগিব, আৰু লগতে চিটি বাছত যাব লাগিব। সেই চহৰৰ পৰা 15 কিলোমিটাৰ খোজকাঢ়িব লাগিব। তাৰ পৰা আপুনি আপোনাৰ গন্তব্যস্থান পাব, 20 কিলোমিটাৰ অন্ততঃ আপুনি খোজকাঢ়িব লাগিব। তেনেকৈ আপোনাৰ শক্তিটো থাকিব লাগিব। আপোনাৰ সবল শক্তি থকাৰ পিছতে আপুনি যাব। আপুনি যদি সেই খোজকঢ়াৰ অভ্যাসটো নাই, 10-12 কিলোমিটাৰ একেৰাহে খোজকঢ়াৰ অভ্যাস নাই, তেনেহ'লে আপোনাৰ কষ্ট হ'ব। যোৱাটো ভাল হ'ব, কিন্তু কষ্ট হ'ব। সেইটো আপুনি প্ৰস্তুতি লৈয়ে যাব।
যিহেতু বহু কোটি কোটি মানুহ আহিছে, আহি কিনি তাত জমা হৈছে। তো গতিকে তাত আপোনাৰ মানুহ কিমান কোটি মানুহ আপুনি ভেদি যাব লাগিব, মানে পাৰ হৈ যাব লাগিব, তো আপোনাক খোজ কাঢ়িবই লাগিব। ঠিক আছে, তো এইখিনিয়ে মই আপোনাক জনাব বিচাৰিছিলোঁ মহাকুম্ভৰ বিষয়ে। সনাতন ধৰ্মাৱলম্বী মানুহে ইয়াক বহুত ভালকৈ পালন কৰি আছে। আমিও দূৰৰ পৰাই নমস্কাৰ কৰিছোঁ, যিহেতু যাব নোৱাৰিলোঁ। আপোনাৰ যদি সুবিধা আছে আপুনি যাওক, গৈ কিনি আপুনি স্নান কৰক। আৰু এইটো অমৃত স্নান বুলি যিহেতু কোৱা হয়, এই মোগলসকলে যেতিয়া আছিলে সেই সময়ত এই স্নানকে শ্বাহী স্নান বুলি কৈছিলে। আৰু এতিয়া ঋষিমুনিসকলে আমাৰ যোগী চৰকাৰক আবেদন কৰিছিলে যে শ্বাহী স্নানটো যিহেতু মোগলসকলে উচ্চাৰণ কৰিছিলে সেই সময়ৰ ৰাজতন্ত্ৰবিলাকে, কিন্তু বৰ্তমান আমি এই নামটো আঁতৰাব লাগে আৰু অকল অমৃত স্নান বুলি ক'লেই হ'ব। তো এতিয়া এইটো আমি অমৃত স্নান বুলি জানো বা প্ৰচাৰ হৈ আছে। তো সকলোৱে বোলক যোনে যায় তাক সহায় কৰক, ইনফৰ্মেশ্যন দিয়ক, ভাল ইনফৰ্মেশ্যন দিব, শুদ্ধ ইনফৰ্মেশ্যন দিব, যাতে মানুহে মানে প্ৰতাৰিত নহয় কোনো জেগাত গৈ। ধন্যবাদ।